হেল্ল' ষ্টুডেণ্ট, যোৱাকালি মই ৰেডছ বিক্ৰিয়া কাক বোলে আৰু ৰেডছ বিক্ৰিয়াৰ এটা উদাহৰণ দিছিলোঁ। ৰেডছ বিক্ৰিয়াৰ আৰু দুটা উদাহৰণ কিতাপত দিয়াই আছে, মই ইয়াত দুটা লিখিছোঁ, চাই ল'বা তোমালোকে। এই দুটা দিলেও হ'ব বা যিটো আৰু এটা দিছিলোঁ সেইটো দিলেও হ'ব। আৰু ইয়াতে আমাৰ বিশেষকৈ কৈছে ক্ষয়ীভৱনটো কি। ক্ষয়ীভৱনৰ ওপৰত দেখিবা কাৰ্যকলাপ 1.1 লৈ আকৌ মনত পেলাবলৈ কৈছে। কিহৰ কাৰণে? মেগনেছিয়ামৰ এডালফিটা আছিল বায়ু বা অক্সিজেনৰ উপস্থিতিত উজ্জ্বল শিখাৰে জ্বলি মেগনেছিয়াম অক্সাইড নামৰ বগা পদাৰ্থলৈ পৰিৱৰ্তিত হৈছিল। এই বিক্ৰিয়াত মেগনেছিয়ামৰ জাৰিত হৈছে নে বিজাৰিত হৈছে? জাৰিত হৈছে। কিহৰ কাৰণে? কাৰণ অক্সিজেন লগ লাগিছে। তেনেহ'লে মেগনেছিয়াম অক্সাইডটো যিটো হৈছে উৎপন্ন হৈছে, মেগনেছিয়ামটো জাৰিত হৈছে। তাৰপিছত আছে ক্ষয়ীভৱনত তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে লোৰ বস্তু নতুনলৈকে কি থাকে? চিকচিকীয়া হৈ থাকে। কিন্তু কিছুদিন পাছতে তাৰ গাত কি হয়? ৰংচোৱা মুগা বৰ্ণৰ পাউডাৰৰ চামনি পৰিবলৈ দেখা যায়। তোমালোকে হাতলৈ চুই দেখিবা, এনেকৈ লাৰিলে হাতত লাগে। এই প্ৰক্ৰিয়াটো লোক মামৰে ধৰা বোলা হয়। আমি এইটো কি কওঁ? যেতিয়া হাতত এনেকৈ কৰি লাগে তেতিয়া আমি গম পাওঁ বা দেখিয়ে গম পাওঁ যে এইটো লোক মামৰে ধৰিছে। আন কিছুমান ধাতুৱে একেধৰণে মূল্যৱান হৈ পৰে, যেনেকুৱা কপাৰ আৰু চিলভাৰৰ ওপৰত পৰা চামনি আৰু কলা ৰঙৰ চামনি পৰে চিলভাৰৰ ওপৰত। চিলভাৰটো কেইদিন পিছত দেখিবা তোমালোকে কলা হয়। ইয়াতে কলা চামনি পৰে আৰু এই চামনিটো কি কৰে? চিলভাৰটো খুৱাই নিয়ে। তাৰপিছত কপাৰৰ ওপৰত সেউজীয়া চামনি পৰে আৰু সেউজীয়া চামনিটো কি কৰে? কপাৰক লাহে লাহে খুৱাই নিয়ে। আৰু ক্ষয়ীভৱন কাক বোলে? ইয়াতে মই ধুনীয়াকৈ লিখি দিছোঁ। যেতিয়া ধাতু এটাৰ তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্পৰ লগত যদি একেলগ হয়, এচিড আদি দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? ক্ষয়ীভৱন বুলি কোৱা হয়। সেইটো তোমালোকে মুখস্থ কৰি ৰাখিব পাৰা। লগতে মনত ৰাখিব লাগিব কি হয়। যেনেকুৱা কপাৰৰ ওপৰত কি আছিলে? কপাৰৰ ওপৰত কি চামনি পৰে? কলা নহয়, কপাৰৰ ওপৰত সেউজীয়া। আৰু চিলভাৰৰ ওপৰত কি চামনি পৰে? কলা চামনি পৰে। ইয়াতে দুৰ্গন্ধিতা আৰু ৰেঞ্চিডিটিটো কি বস্তু? যেনেকুৱা তেল আৰু চৰ্বিযুক্ত পুৰণি খাদ্যবস্তুৰ সোৱাদ বা গন্ধটো চেঞ্জ হয়। এইটো তোমালোকে পুৰণি চৰ্বিযুক্ত বা পুৰণি তেল এইবিলাক নাকৰ ওচৰত লৈ কিনে দেখিব পাৰা, ইহঁতৰ গন্ধটো চেঞ্জ হয়। আৰু ইয়াতে দেখিবা এইবিলাক বস্তু বহুত দিনলৈকে ঠিক ৰাখিবৰ কাৰণে এণ্টি অক্সিডেণ্ট যোগ কৰা হয়। আৰু আমি যিটো চিপছ খাওঁ, এই চিপছৰ পেকেটবোৰত কি কৰে? ইণ্ডাষ্ট্ৰীয়ে কি কৰে? ইয়াতে নাইট্ৰজেন গেছ ভৰাই দিয়ে, যাৰ কাৰণে চিপছবিলাক বহুত দিনলৈকে ঠিকে থাকে। আজিলৈ ইমানলৈকে থাকিল। তোমালোকে পঢ়িবা। কিবা অসুবিধা হ'লে মোক কমেণ্টত জনাবা আৰু পাৰিলে